কৰিবলৈ নিজে কিবা কথা নুশুনে নিজে একেবাৰে সৰ্বজন হয় তামোলগণ কি হ'ল ক ৰ'ব দে তই যদি খৰি চুৰ কৰিব যাম বুলি ভাবিছ হ'ব দে বাৰু তোৰ লগত যাম দে বাবা দোকানে খোৱাটো পাৰিছে বহুত খুৰি আছে যাবি নেকি খৰি চুৰ কৰিবলৈ মই নাজানো দোকানে খোৱাটো পাৰিছ পালে সেইবাৰ যে আমি বেলেগৰ পৰা খৰি আনোতে দোকানে খোৱাটো বুলি ভাবি কিনে মই কিমান গালি দিছো হ'ব দে তই তাকো যা কথাটাকে ধৰি থাকিব নালাগে সেইবাৰ দোকানে খোৱাটো বুলি ভাবিছিল কাৰণেহে দোকানে খোৱা আমাক তেনেকৈ কিবা কৈছিল আৰু মই আজি ভেলা নপালো নহয় সিহঁতে বোলে খৰিহে আনিছে মাকে এফালে বোলে পিঠা পনা পুৰিলে আৰু আমি যদি আমাৰ মাক খৰিহে আনি নিদিওঁ আমাৰ মায়েনো ক'ৰ পৰা পিঠা পুৰি খুৱাব সেইকাৰণেহে কিবা কৈছিলো তই যে একো বুজি নাপা হ'ব দে বাৰু তেনেহ'লে মই যাম আজি নাযায় কিন্তু কাইলৈকে যাম হ'ব দে কাইলৈকে যাম তই আকৌ কেৱল কাইলৈকে নোযোৱা নহবি ঘৰলৈ যাম কাম কৰিবলৈ আৰু মই যাম কিন্তু বাহিৰলৈ কিবা নাযাবি তই থাকিবি ঘৰতে পইচা নহয় কথা হয় হ'ব দিয়া মোক ইমান ক'ব নালাগে নহয় জানো মই খাম দে ঘৰতে বাৰু মই তামা হ'ব দিয়া তুমি চিন্তা কৰিব নালাগে মোৰ গমাৰ মোৰ লগতে থাকিব তুমি যোৱা গৈ যোৱা হ'ব দে মামাৰ চিন্তা নকৰোঁ ভালকৈ থাকিব কেৱল
হৈছে বাৰু ইয়াতে কেনে এনেকৈ ট্ৰেইনখন ৰখোৱা হৈছেনো নমস্কাৰ ছাৰ মোৰ নাম মনুকা মই আপোনাৰ ট্ৰেইনখন পটকা দেখাই কিনে ৰখাইছো আৰু আপুনি ট্ৰেইনখন ৰখোৱাৰ কাৰণে আপোনাক থেংক ইউ অঁ ঠিক আছে চাওঁ কি হৈছেনো অঁ কেছটো মানে এনেকুৱা সেইকাৰণে ট্ৰেইনখন পটকা দেখুৱাই ৰখোৱা হৈছে ন ই ভাইটি তোমাৰ ভৰিখন সোমালে কেনেকৈ তুমি এনেই দুখ পাবা নহয় আৰু তোমাৰ তেজো ওলাব পাৰে হয় ছাৰ এইকাৰণে আমি ট্ৰেইনখন পটকা দেখুৱাই ৰখাব লগা হৈছে আৰু এইজন আমাৰে সৰু ভাইটি এনেকৈ পাৰ হওঁতে ভৰিখন সোমালে গ'ল ছাৰ আপুনি যদি পালে কিবা এটা কৰি ভৰিখন উলিয়াই দিয়কচোন বাৰু ঠিক আছে দিয়া তুমি এইফালৰ পৰা ধৰা মই এইফালৰ পৰা ধৰোঁ আৰু ভাইটি তুমি অলপ চাবা দেই তুমি দুখ পাব পাৰা হ'ব মোক আৰু ইমান থেংক ইউ ক'ব নালাগে ভাইটি তোমাকো ধন্যবাদ দিব লাগিব দেই তুমি যে ইমান কম সময়ৰ ভিতৰতে যে উপস্থিত বুদ্ধি এটা যে উলিয়ালা যে ৰঙা পটকা দেখুৱালে ট্ৰেইনখন ৰখে হয় নাই আৰু এনেকুৱা বুদ্ধি তোমালোকে সৰু ল'ৰা ছোৱালীবিলাকে জানিব লাগে তেতিয়াহে কোনোবা বিপদত পৰিলে তোমালোকে বচাব পাৰিবা ঠিক আছে দিয়া বাৰু মই এতিয়া যাওঁ